নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আজি কেইবাদিনো ভিডিঅ' দিয়া নাই, ভাবিলোঁ এটা আৰম্ভ কৰোঁ ব্লগ, আৰু ব্লগটো শেষলৈকে চাব বুলি আশা কৰিলোঁ। চাই যাব দেই। ঘুগুনি খাইছে। কেইটকা খাইছা ঘুগুনি? 10 টকা। খাই ভাল লাগিছেনে? নহয়। এতিয়া আমি বহি আছোঁ দোকানৰ ভিতৰত। এয়া আমাৰ পোৱালি স্কুলৰ পৰা আহিছে, আহি ঘুগুনি খাই দিনটো এনেকৈ পাৰ হয় আৰু আজিকালি। ভিডিঅ'টো চাব দেই আপোনালোকে শেষলৈকে। আমাৰ নতুনকৈ খোলা দোকানখন আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়া অলপকৈ বস্তু আনি থকা হৈছে, আৰু প্ৰথমতে মানে চব ঠিক ঠাক কৰি লোৱা হৈছে, তাৰ পাছতহে আৰু বস্তু অনা হ'ব। আৰু এতিয়া আপোনালোকক এনেই অকণমান দেখাই দিছোঁ, পিছত যেতিয়া বেছি সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক দেখাম মই ভালকৈ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি খানা বনাব লৈছোঁ। এতিয়া আমি বনাম গাহৰি আৰু কলডিলৰ লগত। এয়া বনাবলৈ আৰম্ভ কৰিছোঁ আৰু। এতিয়া মই কেৰাহীখন গৰম হ'লত দি দিছোঁ, ইয়াত পিঁয়াজ অলপমান, এতিয়া পিঁয়াজখিনি অকণমান দেৰি ভাজি থাকিম। এতিয়া ইয়াত দি দিছোঁ খুন্দি থোৱা নহৰু আদাৰ পেষ্টখিনি, আৰু এইখিনি অকণমান দেৰি ভাজি থাকিম। এতিয়া মই ইয়াত দিছোঁ মছলা আৰু হালধি। মছলা মই দিছোঁ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, এনেকৈ মিলাই থোৱা মছলা দি দিছোঁ অলপমান। আৰু এতিয়া ৰেড চিলি অলপমানো দি দিছোঁ, মিট মছলাও দিছোঁ, এনেকৈ চব মিক্স কৰি দিছোঁ। আৰু এতিয়া অলপমান দেৰি ভাজিম, মছলাখিনি অকণমান ভাজি ল'ম, তাৰ পাছতহে মাংসখিনি দিম। এয়া চব লাহেকৈ অকণমান ভজা হৈছে, এতিয়া ইয়াত মাংসখিনি দি দিছোঁ। এতিয়া অলপমান দেৰি ভজাৰ পিছত এতিয়া মই ইয়াত দি দিছোঁ জোখমতে নিমখ, আৰু জোখমতে নিমখ দি মই এতিয়া অলপ সময় লৰাই থাকিম। এইখিনি চব এতিয়া অকণমান দেৰিৰ পিছত দেখাইছোঁ। এতিয়া ধুনীয়া কালাৰ উঠিছে মাংসখিনি। এতিয়া মই ইয়াত দি দিম কাটি থোৱা বিলাহী এটা, এনেকৈ ডাঙৰ ডাঙৰ চাইজত কাটি লৈছোঁ, আৰু এতিয়া ইয়াত দি দিম, আৰু ভালদৰে বিলাহীখিনি গলি যাবলৈ দিম। এতিয়া দি দিম এইখিনি কাটি থৈছোঁ জলকীয়া 4টামান, এইকেইটা দি দিছোঁ। আৰু এতিয়া জলকীয়াকেইটা দি অলপমান লৰাই দিছোঁ।
এতিয়া দি দিম এইখিনি কলডিল কাটি থৈছোঁ আলু এটি। এইখিনি চাওক কলডিলখিনি দি দিলোঁ এতিয়া। আৰু এতিয়া মই ইয়াত দিছিলোঁ এইখিনি মছলাৰ লগত আদা নহৰু অলপমান আছিলে, গৰম মছলাৰ লগত মিক্স কৰি এতিয়া লাষ্টত দি দিছোঁ মাংসখিনিত। আৰু অকণমান দেৰি পিছত আমাৰ কলডিল আৰু গাহৰি ৰেডি হৈ যাব। এনেদৰে খাই চাব, বিৰাট টেষ্টি লাগে খাই। আৰু আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি ক'ব, আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনাৰ চিনাকি আৰু পৰিয়ালৰ মানুহৰ লগত শ্বেয়াৰ কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰ চবেই পায়। সেইটোৱে আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।